আজিৰ যিটো ল'ৰা কালিয়ে তেওঁলোকক ৰাজনীতিত এজন লিডাৰ হ'ব পাৰে, মণ্ডলীৰ ঈশ্বৰৰ কাম কৰা এজন নেতা ওলাব, ৰাজ্যক শাসন কৰা আপোনালোকৰ এই ল'ৰা ছোৱালীৰ ভিতৰত ওলাই আহিব। যদি আপোনালোকে ইয়াতে 13জন এতিয়া গাৰ্জেন আছে, 13জনে যদি আপোনালোকক ল'ৰা ছোৱালীক আমাৰ পইচা নাই, আমাৰ খাবলৈ নাই বুলি যদি নপঠায়, তেতিয়ালৈকে আপোনাৰ ৰাজ্যত এনেকুৱা ৰাজ্যৰ এটা নেতা নাহিব, মণ্ডলীৰ কাম কৰিবৰ কাৰণে কোনেও নোলাব, কাৰণ শিক্ষা নহ'লে এইটো সংসাৰ আৰু একো নাই। যিহেতু প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি আমাৰ বিদ্যালয়ত আহি আমাকে আমাৰ লগতে সংগ দি আমাৰ লগতে খেলা ধূলা কৰি তেওঁলোকে আজি আমাৰ বিদ্যালয়ৰ পৰা বিদায় হ'ব। আমি আৰু আকৌ তেওঁলোকক আমাৰ বিদ্যালয়ত আমাৰ শিক্ষক হিচাপে আমি শিক্ষাদান কৰিব নোৱাৰোঁ আৰু লগৰীয়া সকলেও খেলা ধূলা কৰিব নাপাব বিদ্যালয়ত। সেইকাৰণে আমাৰ বিদ্যালয়ৰ পৰা সাধাৰণ Lopang Hendra Anjali Karmakar, Jokti Hatta, Ayo, Dekho, Isana Basantari. আমি আমাৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ, লগতে তেওঁলোকক আমাৰ যিটো বছৰেকীয়া ফলাফলৰ ৰিপৰ্ট তেওঁলোককো এইখিনিকো প্ৰদান কৰিবৰ কাৰণে অনুৰোধ। স্কুলত যাব কাৰণে ভাল শিক্ষা ল'বলৈ আমি আশা কৰিছোঁ। মা দেউতাসকলে নিজৰ সন্তান সন্ততিক মানে এটা ভাল উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমালোকৰ কাৰণে, যে মোৰ ল'ৰা ছোৱালী যেন ভাল হয় বুলি। তোমাৰ ওচৰত তোমালোকে 13জন হয়, অহা বছৰ তেওঁলোকে 10জন হ'ব। তো ঠিকে আছে, দুই এষাৰ মানে তোমালোকৰ পৰা মন্তব্য আমি শুনিবলৈ ইচ্ছা কৰি চবেই বাট হৈ আছে যে তোমালোকে কি পঢ়ি শুনি কি হ'বলৈ ইচ্ছা কৰিছা, কেনেকৈ কৰিবা, কেনেকৈ ষ্টাডি কৰিবা আৰু কেনেকৈ ইয়াৰ পৰা বাছত যাবা, চাইকেলত যাবা, কিহেদি যাবা, অলপ কিবা এটা তোমালোকৰ পৰা শুনিবলৈ ইচ্ছা কৰিছোঁ। है ना पूरा नहीं सबका फोल्ड के रखे को मेरा लेंगे वही देना नानी क्यों बाबा
মানে আমার বিদ্যালয়ত থাকি তোমালোকে আমাক সন্মান দিছিল, আমার কথা মানি চলিছিল, পঢ়িছিল। ঠিক তেনেকে ইয়াৰ পৰা যোৱাৰ পিছত য'তে যাওঁ, মৰিগাঁৱতে হওক, দাউৰিগাঁৱতে হওক, য'ত গ'লে তোমালোকে শিক্ষক শিক্ষয়িত্ৰীবিলাকক তোমালোকে মানি চলিব লাগিব, আমাক যেনেকে মানি চলিছিল। আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত এইটো কামনা কৰি মই আৰু দীঘলীয়াকে নকওঁ। শিক্ষা থাকিলে সেইবিলাক মানে আগবাঢ়ি যায়। সেইটো কাৰণে মই বিশেষকৈ মানে মাই দেউতাবিলাককে কৈছোঁ যে আপোনালোকে যেন ল'ৰা ছোৱালীটো আপোনালোকে এতিয়া মানে হাইস্কুলত যাব, সেইটো কাৰণে মাই দেউতাকক মই জোৰ কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক যেন ঘৰত এনে নাৰাখিব আৰু ইহঁতক মানে যেনেকুৱা হ'লে 1000 টকা চালেও আপোনালোকে মানে তেওঁলোকক মানে এডমিশ্যন কৰি দিয়ক আৰু পঢ়িব দিয়ক। যি লাগে আপোনালোকে গাৰ্জেনসকলে যেন সেই ল'ৰা ছোৱালীক মানে শিক্ষা দিয়াত যেন আপোনালোকে আগভাগ ল'ব, যেন ভৱিষ্যতত সেই ল'ৰা ছোৱালীৰ যোগেদি আপোনাৰ মণ্ডলীক, আপোনাৰ ৰাজ্যত, আপোনাৰ গাঁৱত এই আজিৰ যিটো ল'ৰা কালি তেওঁলোকক ৰাজনীতিত এজন লিডাৰ হ'ব পাৰে, মণ্ডলীৰ ঈশ্বৰৰ কাম কৰা এজন নেতা ওলাব, ৰাজ্যক শাসন কৰা আপোনালোকৰ এই ল'ৰা ছোৱালীৰ ভিতৰত ওলাই আহিব। যদি আপোনালোকে ইয়াতে 13 জন এতিয়া গাৰ্জেন আছে, 13 জনৰ যদি আপোনালোকক ল'ৰা ছোৱালীক আমাৰ পইচা নাই, আমাৰ খাবলৈ নাই বোলে যদি নপঠায়, তেতিয়ালৈকে আপোনাৰ ৰাজ্যত এনেকুৱা ৰাজ্যৰ এটা নেতা নাহিব, মণ্ডলীৰ কাম কৰিবৰ কাৰণে কোনেও নোলাব, কাৰণ শিক্ষা নহ'লে এইটো সংসাৰ আৰু একো নাই। সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে যিটো ইয়াৰ পৰা ওলাই যাব, য'তে হওক তেওঁলোকক অলপ সুবিধা কৰি দিয়ক।